বন্ধুসকল জুবিন দা আহি আছে আৰু সেয়া নেকি ৰ'ব চাব লাগিব মানে একদম খাটাৰনাক হ'ব দেখি পালোঁ আৰু সেয়া আহি পালে তো বন্ধুসকল জুবিন দা আহি পাই গ'ল জুবিন দাৰ লগত বহি ল'লোঁ বাইকত এটা দি দিয়ক আহি পালোঁ বহুত বেছি ভাল লাগিল এতিয়া সিহঁতৰ ঘৰত যাওঁ বন্ধুসকল সেয়া আমাৰ জুবিন দা আহি পাই গ'ল ফাইনেলি আৰু এতিয়া আমাৰ ঘৰলৈ লৈ যাওঁ আৰু ইফালে পৱন দা ভাইটিক লগ পালোঁ ভাল লাগিল তো আমি আহিছিলোঁ যোৰহাটত ভাইটিৰ ঘৰত একাপ চাহ খাই যাম আৰু এতিয়া আৰু আজি ভাৰ্গৱৰ ঘৰত আহিলোঁ ইয়াক কিতাপ এখনত লগ পাইছিলোঁ আমি সেইটো যাওঁতে গোলাঘাট ন গোলাঘাটৰ এখন কিবা ৰিজৰ্ট নে কিবা এখনত গৈছিলোঁ তাত যাওঁতে ইয়াক লগ পাইছিলোঁ যোগীজান নে যোগীবিলত গৈছিলোঁ তাত লগ পাইছিলোঁ আৰু আজি ছেকেণ্ড টাইম লগ পালোঁ ফোন কৰি মাতিলে মোক যিহেতু যোৰহাট আহিছিলোঁ সিহঁতৰ ৰাস্তাৰ সন্মুখেদিয়ে গৈছোঁ ৰখিলোঁ একবাৰ বহুত বেছি ভাল লাগিল ইয়াক লগ পাই খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই সৰু ল'ৰা চাব আপোনালোকে ছাপোৰ্ট কৰিব মৰম দিব আৰু পৱন দাক ফাৰ্ষ্ট টাইম লগ পালোঁ লগত দেখি থাকোঁ বাৰু আমি ভালে লাগিছে ভিডিঅ'বিলাক বনাই আছে সৰু ল'ৰা আপোনালোকে ছাপোৰ্ট দিয়ক সেইখিনিয়ে আৰু বন্ধুসকল আমাৰ ঘৰত আহি পালে জুবিন দা আৰু এয়া জুবিন দা যোৰহাটৰ পৰা উভতি আহিল আৰু আমাৰ যোৰহাট গৈছিলোঁ যোৰহাটৰ পৰা উভতি আহোঁতে নুমলীগড় বুলি এটা জাগা আছে আৰু এই জাগাটোত এটা পৰিচিত ব্যক্তি আছে ব্যক্তি মানে ভাইটিয়ে হ'ব সেইটোৱে হ'ল ভাৰ্গৱ খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই এটা ইউটিউব চেনেল আছে ইয়াত চাব আপোনালোকে যিটো চাই আছে ব্লগটো ছাবস্ক্ৰাইব কৰিব বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আৰু কিবা এটা সন্মান দিব বহুত বহুত ধন্যবাদ দেই ভালকৈ ভিডিঅ' বনাই যোৱা থেংক ইউ বন্ধুসকল এয়া পৱন দা আৰু লগ পালোঁ আৰু যোৰহাটৰ পৰা উভতি আহি আছিল তেওঁ জুবিন দাৰ লগত নিশ্চয় নিশ্চয়টো ভাল লাগিল আৰু ভাৰ্গৱ ভাইটিক লগ পাই কিনে আৰু আমি চাহ তাহ খালোঁ ইয়াতে আহি কিনে আৰু ভাইটিয়ে অলপমান কিবা অলপ সন্মান দিব খুজিছে অসমৰ স্বাভিমান মানে গামোচা তো থেংক ইউ ধন্যবাদ ইমানখিনি মৰম দিয়াৰ কাৰণে আৰু ভাইটিক আপোনালোকে সদায় ছাপোৰ্ট দি যাব ভাৰতীয় চেনেলটো যিসকলে চোৱা নাই চাব ছাপোৰ্ট দি যাব সৰু ল'ৰা বনাই আছে ইমান কষ্ট কৰি এয়া জুবিন দা যাব ওলালোঁ ভাৰ্গৱৰ ঘৰত আহিলোঁ বহুত বেছি ভাল লাগিল আজি চাহ খালোঁ একদিন ভাত খোৱাকৈ আহিম নিশ্চয় আহিব ভাত খোৱাকৈ ঠিক আছে দিয়া ভাল লাগিল এতিয়া যাই থাকোঁ ভালদৰে পঢ়িবা দেই পঢ়িবও লাগিব কিন্তু